নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোক সকলো? আশা কৰোঁ চব ভালে আছে। এইবোৰ দেখিছে ন, ভাবিছে কি ৰূপ লৈ আছোঁ। একচুৱেলি দেখালোঁ যে প্ৰথমতে ফেচিয়েল কৰিম, ফেচিয়েল। আৰে ল'ৰা ক'লা হ'লেও অলপ সুন্দৰ হ'ব মন যায়তো, সেইটো কাৰণে অলপ ফেচিয়েল কৰিম। এতিয়া ঘৰতে কৰি দিব মানে গৃহিণীয়ে। চ' এতিয়া মই ফেচিয়েল কৰিম, অলপ অলপ দেখুৱাম আৰু। চ' মই পৰি গ'লোঁ ইয়াতে, বিচনাতে পৰি গ'লোঁ একদম ধুনীয়াকৈ। ত' এতিয়া ফেচিয়েল কৰিম মই ধুনীয়াকৈ, একদম মানে দামী পাৰ্লাৰৰ মানে মই সেইটো ল'ম, ফিলিংছটো ল'ম আৰু ফেচিয়েল কৰাৰ সময়ত। ধুনীয়াকৈ চব মাৰিয়ে লৈছোঁ। ছোৱালীহে কৰে নেকি অকল, ময়ো কৰি চাওঁ কেনেকুৱা লাগে, আৰু কিজানি ক'ৰবাত কিবা পতাব পাৰোঁ। প্ৰথমতে তুমি কি কৰিবা? প্ৰথমে এতিয়া টোনাৰ দি চাফা কৰি ল'বা। চাফা কৰি ল'ম। তুমি নকৰা যে কেতিয়াও এইবিলাক। মই যে কৰি পোৱা নাই, আজি ফাৰ্ষ্ট টাইম কৰিম। সেইকাৰণে বেছি মানে লেতেৰা হৈ আছে আৰু ভাল লাগিলে আৰু কৰি থাকিম মাজে মাজে। ত' এতিয়া ষ্টাৰ্ট কৰি দিলেই আৰু মানে একজেক্টলি পাৰ্লাৰত কৰাৰ দৰে হয়নে নহয় নাজানো, কিন্তু এওঁতো জানে বুলি কৈছে। চাওঁ বাৰু, জানে নাজানে। আজি এওঁৰ টেষ্ট এটাও লোৱা হ'ল আৰু কিমান জানে কি জানে। এই নাজানিলেও হ'ব দিয়ক, পইচাটো খৰচ নহয় নহয়। মানে পইচা খৰচটো হৈছে দিয়কচোন, যিখিনি হ'ব লগা আছিল হ'লেই বাৰু। এই বস্তুখিনিতো অনা গ'ল না, সেইখিনি বস্তু। গ'ল্ড পিল মাস্ক নে, এই মাস্ক নহয় বাৰু, এইটো গ'ল্ড পিল ফেচিয়েল নে কি কয় এইটো, মুখতে নাহে এইগিলাখন। আৰু যি নহওক মুখখন চাফা কৰি দি আছে। চাফা হওক নহওক, কিন্তু দিয়াৰ কাৰণে আৰাম লাগছে, সেইটো ভাল লাগছে। আৰাম মানে বিৰাট ধুনীয়া আৰাম এটা লাগছে মানে। মই এতিয়া ভাষাটো মিক্স কৰি আছোঁ, মাজে মাজে গুৱাহাটীৰ ভাষাও ক'ম, মাজে মাজে নলবাৰীৰ ভাষাও ক'ম। যোনে যিটো বুজি পায় সেইটো হিচাপত বুজি ল'ব আৰু। চবেই চব বুজি পায় বাৰু, এনেই ক'ব আৰু। বা ৰবাহে কুটু কুটু লাগে, অলপ অলপ কুটু কুটু ফিলিংছো আহে। বাহ ধুনীয়াকৈ দিছাহে, ধন্যবাদ। পূজাত জিলাপি এক পোৱা খুৱাই দিম। জিলাপি নাখাওঁ দেই আৰু, জিলাপি এক পোৱা পূৰা খুৱাই দিম। ইমান চিনি খাব মন নাই। খাবা আৰু পূজা বুলি অলপমান, পূজাত পূৰা জিলাপি। এতিয়া কি লাগে দিবা? ক্লিনাৰ, বাৰ্নিছ চাৰ্নিছো মাৰি দিবা অলপমান। অলপ বগা থকা হৈ যাব লাগিব আৰু পূজা চাবা। আৰু এটা কথা, পূজা চাব গ'লে তোমাক লগত নেনাও মই একলাই পূজা চাব যাম লগত চলিৰ লগত, বুজিছ না? ইমানখিনি ধুনীয়া মই কৰি দিলোঁ আৰু তুমি বোলে পূজা চাবা একলাই যাবা। ঠিক আছে বাৰু। তোমাক একদিন লৈ যাম, বাকী একদিন লগৰ চলিৰ লগতো যাব লাগিব দে। মানে কি আৰু অলপমান নষ্টালজিক হ'ব লাগিব, মানে আগতে যেনেকৈ গৈছিলোঁ বা মজা আৰু থকা হৈছে ন অলপ। হম চিন্তা নকৰোঁ, হৈ যাম। মানে এতিয়া ক্লিনজিং মানে সেইখিনি ঘঁহি দিলে ক্ৰীমখিনি, তাৰপিছত এতিয়া আকৌ কটনেদি উঠাই দি আছে বস্তুখিনি। তাৰপৰা সঁচাকৈ মই ঘুমটি ধৰিব দা। এতিয়া মুখখন ধুই উঠা, মই মুখখন ধুই লওঁ। ধুই অহাৰ পিছতে হ'ব আৰু। ধুই লওঁ মুখখন দেই, ধুব যাওঁ মুখখন ধুই আকৌ। আৰু মুখখন ধুইলোঁ ধুনীয়াকৈ। এতিয়া অলপ বগা বগা হৈছোঁ না, আৰু আছে 2-3টা ষ্টেপ আছে, সেইটো সেইকেইটা কৰি ল'ম। তো চলিয়ে আৰু কেইটা ষ্টেপ কেইটা কৰি লওঁ এতিয়া দেই। আৰু কি কৰিবা এইবাৰ? মুখখন মুচিব লাগিব নেকি? নালাগে। এতিয়া স্ক্ৰাব কৰিব, স্ক্ৰাব। এতিয়া স্ক্ৰাব কৰিম আমি মুখখন। স্ক্ৰাব কৰি পেলাই আকৌ ধুই দিম। তাৰমানে বেচিনটো কাষত নাই নহয়, পাৰ্লাৰত যি থাকে। বেচিনটো কাষত নাথাকিলে মানে ইয়াতে ধুই থাকিব পাৰিলোঁ হয়, নহ'লে বাল্টিঙতকৈ পানী লৈ আহিলে ইয়াতে ধুই থাকিব পাৰিলোঁ হয়। সেইটো আৰু বেছি হৈ যাব ন। কি গন্ধ চোৱা তুমি পাবা। স্ক্ৰাবটো কৰি লওঁ দিয়ক ন। বাহ, ये आराम का मामला है। स्क्रब हो गल, स्क्रब तो धुए স্ক্ৰাব হৈ গ'ল। এবাৰ কি হ'ব? এবাৰ মাছাজ জেল দিব অলপ, মানে বগা বাজান লাগছেনে? ইয়াত গোল্ডেন মাছাজ জেল দিব। গোল্ডেন টাইপ নেকি? অঁ দেখিছেনে? দিবচোন গোল্ডেন ন।
বঢ়িয়া কোনটো দেখাই দিয়াচোন এবাৰ গ'ল্ডেন ন বঢ়িয়া তো এইটো কৰি লওঁ তাৰপিছত কি হয় নেক্সট ষ্টেপটো দেখাম আকৌ দেই বাহ দিয়া দিয়া বা একদম তোমাক কিবা এটা দিব লাগিব পূজাত এবাৰ হৈছে নাম্বাৰ 4 মানে ষ্টেপ এবাৰ ষ্টেপ 4 হ'ব কি হ'ব এবাৰ ষ্টেপ 4ত ফেচ পেক তুমি এনেকৈ দেউতাক উল্টাকৈ দেখা পাইছে এইটো গ'ল্ড ফেচ পেক এবাৰ ফেচ পেক হ'ব দিয়া ফেচ পেক কৰি দিয়া তাৰপিছত চেছ নেকি ফেচ পেক কৰাৰ পিছত আছে নেকি বাৰু ফেচ পেকটো উঠাই নাৰ্ছিং ক্ৰীম কৰি দিম হৈ যাব আৰু বাপা নাৰ্ছিং ক্ৰীম একচুৱেলি ব্ৰাছ লাগে মোৰ ব্ৰাছ নাই কাৰণে মই লগাই দিছোঁ হ'ব পইচা নিদিয়া কাষ্টমাৰত আৰু কি আৰু হাতে দি দিব লাগিব কথা ইমান ফেচ এতিয়া ফেচ পেকটো মুচি দি আছোঁ পূৰা ৰিমুভ কৰি দিব বঢ়িয়া তাৰপিছত লাষ্ট এতিয়া লাষ্ট ন লাষ্ট নাৰ্ছিং ক্ৰীমটো এতিয়া কি দিছা এইটো নাৰ্ছিং ক্ৰীম ন তোমাৰ নাৰ্ছিং ক্ৰীম নে কি এইবিলাক বুজি নাপাওঁ সেইটো দিছে মুঠতে এতিয়া খতম এতিয়া একদম মই জিলিকি থাকিম আৰু ৰাতি লাইট চাইট অফ কৰি দিলেও মানে মোক দেখা পাবই আপোনালোকে আৰু পূজাৰ মাজত কোনোবাই ক'ৰবাত দেখা পালে মোক মাত পদক আপোনালোকে মানে অলপ জিলিকি থাকিমতো মোৰ অলপ লেভেল হ'ব না তেতিয়া বাৰু যিয়ে নহওক আৰু ভিডিঅ'টো ইমান সময় চালে তো তাৰ বাবে বহুত বহুত ধন্যবাদ আগত যেনেকৈ মৰম দিছিলে ছাপোৰ্ট কৰিছিলে তেনেকৈ আগলৈও দি থৈ যাব এই ভিডিঅ'টো তেনেকৈ দিব আশা থাকিল আৰু দুৰ্গা পূজাৰ সকলোকে শুভেচ্ছা জনালোঁ আশা কৰোঁ সকলোৱে এনজয় কৰক আৰু সকলোৰে পূজা ভালে ভালে যাওক সকলোৰে বিপদ আপদ চব নাশ হৈ যাওক বহুত বকিলোঁ হ'ব দিয়ক বাই বাই ধন্যবাদ থেংক ইউ ছ' মাছ